সুপ্ৰভাত অসম। আজি শনিবাৰ, তাৰিখ হৈছে ৩০ ফাগুন ১৫ মাৰ্চ। আজি আমি ১২টা ৰাশিৰ ফলাফল আগবঢ়াই আনিছোঁ আপোনালোকৰ মাজলৈ। আজিৰ দিনটো আপোনাৰ কেনেদৰে যাব তাৰ ওপৰতে আলোচনা কৰিম। আজি সূৰ্য উদয় হৈছে ৫:৩২ আৰু সূৰ্যাস্ত হ'ব ৫:৩১। যিসকলে আমাৰ চেনেলটো নতুনকৈ চাইছে সেইসকলে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। মেষ ৰাশি। আজি মেষ ৰাশিৰ ষষ্ঠ স্থানত চন্দ্ৰই ট্ৰেনজিট কৰি আছে, সেয়েহে আজি তেওঁলোকে বিপদজনক কামৰ পৰা আঁতৰি থাকিব লাগিব। শত্ৰু আৰু বিৰোধীৰ পৰা সাৱধান হোৱাটো ভাল হ'ব, অন্যথা তেওঁলোকে সুযোগ লৈ আপোনাৰ ক্ষতি কৰিব পাৰে। অৱশ্যে আজি আপুনি আপোনাৰ পৰিয়াল আৰু ওচৰ চুবুৰীয়াৰ পৰা সহায় লাভ কৰিব আৰু আনন্দৰ মাজতেই আপুনি কিছু গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব। আপুনি আপোনাৰ পত্নীৰ সৈতে সহযোগিতা বজাই ৰাখিব লাগিব আৰু লগতে সন্তানৰ প্ৰতিও গুৰুত্ব দিব লাগিব। যিসকলৰ কোনো দীৰ্ঘদিনীয়া স্বাস্থ্যজনিত সমস্যা আছে তেওঁলোকে নিজৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি খাদ্য আৰু জীৱনশৈলী গ্ৰহণ কৰিব লাগে। আপোনাৰ সন্ধিয়াটো মনোৰঞ্জনদায়ক হ'ব। বৃষ ৰাশি। আজি বৃষ ৰাশিৰ লোকৰ বাবে এক মনোৰঞ্জনমূলক দিন হ'ব। আজি বন্ধু-বান্ধৱ আৰু চিনাকি মানুহৰ লগত মজা কৰিব পাৰিব। আপোনাৰ বন্ধুত্বৰ বৃত্তটো আজি বিস্তাৰিত হ'ব আৰু আপুনিও আজি নতুন আৰু ৰোমাঞ্চৰ কিবা এটা কৰাৰ সুযোগ পাব। আজি আপোনাৰ আগ্ৰহ অনুসৰি খাদ্যও পাব। ল'ৰা-ছোৱালীৰ পৰা আজি সুখ পাব, কিন্তু আজি আপোনাৰ খৰচো থাকিব। এনে পৰিস্থিতিত আৱেগ আৰু উৎসাহৰ বাবে ধন খৰচ নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ। আপুনি আপোনাৰ বিবাহিত জীৱনত সুখ আৰু প্ৰেম জীৱনত আজিও লাভ কৰিব। মিথুন ৰাশি। আজি মিথুন ৰাশিৰ লোকৰ দিনটো হোলীৰ ৰঙৰ দৰে ৰঙীন হ'বলৈ গৈ আছে। আজি আপোনাৰ কেৰিয়াৰ আৰু ব্যৱসায়ত কিছু বিভ্ৰান্তিৰ সন্মুখীন হ'ব পাৰে। বন্ধু-বান্ধৱী আৰু অতিথিসকলো আজি আপোনাৰ ঘৰত আহিব পাৰে, সেয়েহে আজি একেলগে বহু ফ্ৰণ্টত কাম কৰিব লাগিব। আপুনি আজি এজন ঘনিষ্ঠ আত্মীয়ৰ পৰা সুখ পাব। বহিৰাজ্যত বাস কৰা এজন আত্মীয়ৰ পৰা আজি সুখ পাব। কিন্তু আপোনাৰ বাবে পৰামৰ্শ হ'ল আজিয়ে আপোনাৰ খাদ্যাভ্যাস নিয়ন্ত্ৰণত ৰাখক আৰু নিৰামিষ খাদ্য পৰিহাৰ কৰক। এইবাৰ আহিছোঁ কৰ্কট ৰাশি। আজি কৰ্কট ৰাশিৰ লোকৰ বাবে মিশ্ৰিত ফলাফলৰ দিন হ'ব। পৰিয়ালৰ সৈতে সহযোগিতাৰ পৰা আজি সুখ পাব। আজিও আপুনি আৰ্থিক আৰু ব্যৱসায়িক বিষয়ত ভাগ্যৱান হ'ব। আজি বন্ধু-বান্ধৱীৰ সৈতে মনোৰঞ্জনমূলক সময় কটাবলৈ সুযোগ পাব। পুৰণি চিনাকি বন্ধু এজনক লগ পাই আপুনি সুখী হ'ব। আজি আপুনি শহুৰেকৰ আত্মীয়ৰ পৰা সুবিধা পোৱাৰ সম্ভাৱনা আছে। সামাজিক ক্ষেত্ৰত আপোনাৰ সন্মানৰ প্ৰভাৱ বাঢ়িব। আজি গাড়ী চলোৱাৰ সময়ত সাৱধান হোৱাটো বাঞ্ছনীয়। এইবাৰ সিংহ ৰাশি। সিংহ ৰাশিৰ লোকসকলৰ বাবে আজি এটা উপকাৰী দিন, কিন্তু আজি অত্যাধিক উৎসাহৰ পৰা আঁতৰি থাকিব লাগিব। আপুনি আজি বন্ধু বা আত্মীয়ৰ পৰা সুখৰ খবৰ লাভ কৰিব। বন্ধু-বান্ধৱী আৰু অতিথিৰ আগমনৰ লগে লগে আপোনাৰ ঘৰখন ব্যস্ত হৈ পৰিব। আজি মাক-দেউতাকৰ পৰা মৰম আৰু সহায় লাভ কৰিব। আজি পৰিয়ালৰ ব্যৱসায়ত আপোনাৰ পৰিয়ালৰ সদস্যৰ সম্পূৰ্ণ সহযোগিতা লাভ কৰিব। অসুস্থসকলৰ স্বাস্থ্য উন্নত হ'ব। প্ৰেম জীৱনৰ ক্ষেত্ৰত আজি এটা স্বাভাৱিক দিন হ'ব। আপোনাৰ প্ৰেমিকৰ লগত দীঘলীয়া ৰোমান্টিক কথা-বতৰা, কিন্তু দূৰত্বৰ অভাৱ থাকিব। মোৰ পৰামৰ্শ হ'ল আজি কাৰো লগত কোনো ধৰণৰ সংঘাতত লিপ্ত নহ'ব। কন্যা ৰাশি। আজি কন্যা ৰাশিৰ লোকৰ বাবে মিশ্ৰিত দিন হ'ব। আজি ৰিস্কি কামৰ পৰা আঁতৰি থাকিব লাগিব। আজি আপোনাৰ ৰাশিত চন্দ্ৰগ্ৰহণ হ'বলৈ গৈ আছে। এনে পৰিস্থিতিত আজি আপোনাৰ মনটো বিচলিত হৈ থাকিব। কোনো কাম কৰা বা খৰখেদাকৈ কোনো সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকিব লাগিব। কিছুমান কথা আৰু আচৰণৰ বাবে আপুনি মানসিক অশান্তিতো ভুগিব পাৰে। নিজৰ কামত মন দি আনৰ কামত হস্তক্ষেপ নকৰাটো আপোনাৰ বাবে ভাল হ'ব। আজি আপোনাৰ প্ৰিয় খাদ্য আৰু মাতৃ আৰু পৰিয়ালৰ সদস্যৰ পৰা সহায় লাভ কৰিব। আপুনি আপোনাৰ প্ৰিয় খাদ্য উপভোগ কৰিব। তুলা ৰাশি। তুলা ৰাশিৰ লোকসকলৰ বাবে আজিৰ তৰাবোৰে ইংগিত দিয়ে যে আপুনি পৰিয়ালৰ সৈতে দিনটো সুখেৰে কটাব। বন্ধু বা অতিথিৰ আগমনত আজি আপুনি সুখী অনুভৱ কৰিব। আজি আপোনালোকে বন্ধু-বান্ধৱ আৰু ওচৰ চুবুৰীয়াৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখিব পাৰিব আৰু তেওঁলোকৰ পৰাও সমৰ্থন লাভ কৰিব। আজি আপোনালোকৰ বাবে আৰ্থিক বিষয়টো এক সুখকৰ দিন নহয়। ব্যৱসায় কৰা লোকসকলৰ আয় সুস্থিৰ হৈ থাকিব। যিসকলে ইতিমধ্যে অসুস্থ হৈ আছে তেওঁলোকে আজি নিজৰ বিৰতি আৰু খাদ্যাভ্যাসৰ সম্পূৰ্ণ যত্ন ল'ব লাগিব। বেছিকৈ তেলেতীয়া আৰু টেঙা খাদ্য খোৱাৰ পৰা বিৰত থাকিব লাগে। এইবাৰ বৃশ্চিক ৰাশি। আজি বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে এক আনন্দময়ক দিন। আজি বন্ধু-বান্ধৱীৰ সৈতে মজা ল'ব। পুৰণি চিনাকি বা বন্ধু এজনকো আজি লগ পোৱাৰ সুযোগ আছে। ব্যৱসায়ীসকলে আজি তেওঁলোকৰ উপাৰ্জনত সুখী হ'ব, কিন্তু তেওঁলোকে কিছুমান মানুহৰ সন্মুখীন হ'ব পাৰে যিয়ে আপোনাক অশান্তি আৰু খং সৃষ্টি কৰিব পাৰে। আজি আৰ্থিক লেনদেনত সাৱধান হোৱা উচিত। আজি আপোনাৰ বাবে ভ্ৰমণৰ সম্ভাৱনা আছে। ধনু ৰাশি। আজি ঘটি থকা সূৰ্যৰ ট্ৰেনজিট আপোনাৰ বাবে শুভ আৰু ফলপ্ৰসূ হ'ব। আপোনাৰ প্ৰভাৱ আৰু সন্মান বাঢ়িব। আজি আপোনাৰ পৰিয়ালৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব। আপুনি হয়তো আজি শহুৰেকৰ পৰা সুবিধা পাব। আজি আপুনি আপোনাৰ ভাইসকলৰ সৈতে আন্তৰিকতা আৰু সমন্বয় বজাই ৰাখিব। আপোনাৰ এটা কামনা আজি পূৰণ হ'ব। আজি আপোনাৰ পত্নীৰ বাবে উপহাৰ কিনিব পাৰিব। পুৰণি বন্ধু-বান্ধৱীক লগ পাই আপুনি সুখী হ'ব। আপুনি আপোনাৰ প্ৰিয় খাদ্য উপভোগ কৰিব। লগতে ৰুচিৰ নামত অতিমাত্ৰা খোৱাৰ পৰা বিৰত থকাটো বাঞ্ছনীয়। এইবাৰ আহিছোঁ মকৰ ৰাশি।
আজি মকৰ ৰাশিৰ বাবে এক উপভোগ্য দিন হ'ব। আজি আপোনাৰ চৌপাশৰ পৰিৱেশ সুখদায়ক হ'ব। সকলো ধেমালি আৰু আনন্দৰ মাজতে আপুনিও ধৰ্ম আৰু আধ্যাত্মিকতাৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিব। সন্তানৰ পৰা সুখ পাব। আপোনাৰ ঘৰলৈ হঠাতেই কোনোবা বন্ধু বা অতিথি আহিব পাৰে। প্ৰেম জীৱনত থাকিব প্ৰেম আৰু পাৰস্পৰিক সহযোগিতা। আজি সন্ধিয়া পৰিয়ালৰ সদস্যৰ সৈতে মজা আৰু হাঁহিৰ সোৱাদ ল'ব পাৰিব। লগতে যিকোনো মনোৰঞ্জনমূলক অনুষ্ঠান উপভোগ কৰিব পাৰিব। কুম্ভ ৰাশি। আজি কুম্ভ ৰাশিৰ স্থানীয় লোকৰ বাবে মিশ্ৰিত দিন হ'ব। পৰিয়ালৰ কোনো সদস্যৰ বাবে আজি আপুনি বিপদ আৰু চিন্তাৰ সন্মুখীন হ'ব পাৰে। কিন্তু আজি বন্ধু-বান্ধৱী আৰু ওচৰ চুবুৰীয়াৰ পৰা সুবিধা আৰু সমৰ্থন লাভ কৰিব। অৱশ্যে আজি শত্ৰুৰ প্ৰতি সাৱধান হোৱা উচিত। কাৰোবাৰ লগত বিবাদত লিপ্ত হোৱাটো ক্ষতিকাৰক হ'ব পাৰে। যদি আপুনি ভ্ৰমণলৈ গৈ আছে তেন্তে আজিয়ে সাৱধানে গাড়ী চলাওক। আৰ্থিক বিষয়ত আজি আপুনি নিজৰ আৱেগ নিয়ন্ত্ৰণ কৰিব লাগিব। এইবাৰ আহিছোঁ শেষৰ ৰাশি মীন ৰাশি। আজি আপোনাৰ বাবে এক উপকাৰী আৰু মনোৰঞ্জনমূলক দিন হ'ব। ব্যৱসায়ত আজি লাভ হ'ব। কিছু ভাল আৰু সুখৰ খবৰ পাব। আপুনিও আজি কিছু সৃষ্টিশীল কাম কৰাৰ সুযোগ পাব। আজি বন্ধু-বান্ধৱী আৰু ওচৰ চুবুৰীয়াৰ পৰা সমৰ্থন পাব। কিবা এটা শুভ আৰু শুভ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পাব। নতুন কাপোৰ আৰু উপহাৰৰ সুবিধা পাব পাৰে। সামাজিক ক্ষেত্ৰত আপোনাৰ প্ৰভাৱ আৰু সন্মান বৃদ্ধি পাব। সুস্বাদু খাদ্য উপভোগ কৰিব।